আজি কণবিলাহীৰ সৈতে কচু পাতত দিম। কচুথুৰখিনি ভালকে কাটি ললো আৰু কণবিলাহীও লৈছো পকা পকা চাই। এইখিনিতে ভালদৰে ধুই ললো। এতিয়া বাৰীৰ পৰা এখন কলপাত আনিলো, কলপাতখন অকমান লেলাই লৈছো। কাটি লোৱা কচুথুৰখিনি দিছো। কণবিলাহী দিছো পকা পকা চাই আৰু নহৰু দিছো আৰু কেঁচা জলকীয়া দিছো। নিমখ অকণ দিছো। এইখিনিতে ভালদৰে মেৰিয়াই ল'ম। এইখিনিতে এটা টোপোলা বনাই লৈছো। এতিয়া গেছটো জ্বলাই এটা কেৰাহী পাতি দিলো। দি পেলাই কচুৰ টোপোলাটো এতিয়া দি দিছো। এনেকৈ গেছটো কমাই মই 1 ঘণ্টামানৰ কাৰণে থৈ দিম। ঢাকনাখন মাৰি দিম। এয়া ঢাকনাখন মাৰি থৈ দিছো। এয়া মোৰ প্ৰায় কচু ৰেডি হৈ গৈছে। এয়া কচু হৈ গ'ল। এয়া মই পাতখনৰ পৰা উলিয়াই লৈছো কচুখিনি। এয়া মোৰ কচু পাতত দিয়া ৰেডি হৈ গ'ল। ওপৰত অকমান কেঁচা মিঠাতেল দি দিছো। এয়া মোৰ পাতত দিয়া কচুথুৰ ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আজি এখন মোৰ থালি। ইয়াত আছে কচুথুৰ পাতত দিয়া, ভেকুৰী তিতা ভাজি, মিছা মাছ, পদিনা চাটনি,